নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাহি ফোন নম্বৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। য'ত আমি আছামিছ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহকচোন আজিৰ ভিডিঅ'ত জানি লওঁ 21, 22 আৰু 23 মে' 2020 চনত কোন 6টা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বোৰ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। এই ৰাশিকেইটাৰ ভাগ্যত ধনপ্ৰাপ্তিৰ যোগ আছে। বিভিন্ন ঠাইৰ পৰা ধন আহিব, ব্যৱসায় বাণিজ্য উন্নত হ'ব, লগতে চাকৰিয়ালসকলৰো বেয়া নহয়। সকলোকে আকৰ্ষণ কৰিব পৰা গুণ আগতকৈ বাঢ়িব, সহকৰ্মীৰ সহযোগ পাব আৰু ঘৰতো সুখ শান্তিৰ মহল এটা থাকিব। জীৱনসংগীৰ লগত ভাল সম্পৰ্ক ব্যতীত হ'ব, লগতে উচ্চ শিক্ষা লাভ কৰা সকলৰো ভাল দিশ মুকলি হ'ব। মুঠতে চাবলৈ গ'লে আহিব লগা দিনকেইটা তেওঁলোকৰ বিশেষ ধৰণৰ ভাগ্য খুলিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মিথুন, ধনু, কুম্ভ, সিংহ, মকৰ আৰু মেষ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।